নমস্কাৰ, স্বাগতম জনাইছোঁ আছামিজ খেল কুইজলৈ। পুনৰবাৰ আপোনালোকৰ আগত আহি উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ ওপৰত কিছু কথা। ৰাজীৱ গান্ধী খেল পুৰস্কাৰ কি, কেতিয়াৰ পৰা আৰম্ভ হয়, এতিয়ালৈ কোনে কোনে পুৰস্কাৰ পাইছে, এই সকলোবোৰ কথা আজি এই ভিডিঅ'ত আপোনালোকে দেখা পাব। বলক তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ ভাৰতৰ ডাঙৰ খেল পুৰস্কাৰ। ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে এই পুৰস্কাৰৰ নাম ৰখা গৈছে। এই পুৰস্কাৰত এটা পদক, এখন প্ৰমাণপত্ৰ আৰু 7,50,000 টকা দিয়া হয়। এই পুৰস্কাৰ 1991-92 চনৰ পৰা দিয়া আৰম্ভ হয়। ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ সৰ্বপ্ৰথম দবা খেলুৱৈ বিশ্বনাথন আনন্দক দিয়া হৈছিল। আৰম্ভণিৰ পৰা এতিয়ালৈকে কোনে কোনে কেতিয়া খেল ৰত্ন পুৰস্কাৰ পাইছে এবাৰ চাওঁ আহক। বিশ্বনাথন আনন্দ 1992 চনত, গীত ছেঠী 1993 চনত, 1994 চনত খেল ৰত্ন পুৰস্কাৰ কোনো খেলুৱৈক দিয়া নাই। 1995 চনত দুজন খেলুৱৈক দিয়া হয়, হবি মতিৱালা আৰু PK গাৰ্গ। কৰ্ণম মল্লেশ্বৰী 1996 চনত, কুঞ্জৰাণী দেৱী 1997 চনত, লিয়েণ্ডাৰ পেজ 1997 চনত, শচীন তেণ্ডুলকাৰ 1998 চনত, জ্যোতিৰ্ময় চিকদাৰ 1999 চনত, ধনৰাজ পিল্লে 2000 চনত, পুলেনা গোপীচন্দ 2001 চনত, অভিনৱ বিন্দ্ৰা 2002 চনত, অঞ্জলি ভাগৱত 2003 চনত, KM বিনামূল 2003 চনত, অঞ্জুবী জৰ্জ 2004 চনত, ৰাজ্যবৰ্ধন সিং ৰাথোৰ 2005 চনত, পংকজ আদৱানী 2006 চনত, মানৱজিৎ সিং চন্ধু 2007 চনত, মহেন্দ্ৰ সিং ধোনী 2008 চনত। 2009 চনত তিনিজন খেলুৱৈক খেল ৰত্ন পুৰস্কাৰ দিয়া হৈছিল, MC মেৰী কম, বিজেন্দ্ৰ সিং আৰু সুশীল কুমাৰ। চাইনা নেহৱাল 2010 চনত, গগন নাৰং 2011 চনত, বিজয় কুমাৰ 2012 চনত, যোগেশ্বৰ দত্ত 2012 চনত, ৰঞ্জন চৌধুৰী 2013 চনত, ছানিয়া মিৰ্জা 2014 চনত। - 2016 চনত 4জন খেলুৱৈক খেল ৰত্ন পুৰস্কাৰ দিয়া হয়, PV সিন্ধু, দীপা কৰ্মকাৰ, সাক্ষী মালিক, জিতু ৰয়। দেৱেন্দ্ৰ জাজাৰিয়া 2017 চনত, চৰ্দাৰ সিং 2017 চনত, বিৰাট কোহলি 2018 চনত আৰু মীৰাবাই চানু 2018 চনত। এতিয়ালৈ মুঠ 36 জন খেলুৱৈয়ে ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ পাইছে। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।